Hello friends, welcome again to our Hostia Mostia vlog. এয়া আমাৰ ৰাইডাৰ প্ৰভাইডাৰ আজি আমি ওলাইছো ডিব্ৰুগড় লৈকে আজি স্যাটাৰডে হে কোড এবাৰ ড্ৰাইভাৰ আজি ৰাইডাৰ নহয় আজি ৰাইডাৰ নহয় আজি ড্ৰাইভাৰ সিম্পল ড্ৰাইভাৰ সো আমি আজি ওলাইছো ডিব্ৰুগড় মনোহৰি টি ৰিজৰ্ট সো বাইদে আমি টিয়কপা গৈ আছো এতিয়া আমাৰ লগৰটো ৰৈ আছে তাক পিক কৰিম দেন আমি গৈ থাকিম আৰু এয়া হক আপোনালোকৰ লগতে এয়া দেখিবলৈ পাইছে আমাৰ লগৰটো এনেকেই বহি আছে বেচেৰা কৰি আমনি পাই গৈছে এয়া আমাৰ দাদাখন এয়া আমাৰ উপস্থিত হলে ব্ৰেডলি কুপাৰ কিন্তু দেখিছে নহয় লাইফত অলপ উল্টা পুল্টা হৈ গ'ল কাৰণে কবিৰ সিং বনি গ'ল এতিয়া ডাইৰেক্ট ফ্ৰম ব্ৰেডলি কুপাৰ নাই আমি গৈ পেলাই এতিয়া প্ৰথম নাস্তা কৰিম ওকে আজি হ'ল দিনটো কিবাৰ স্যাটাৰডে আৰু আজি টাইম হ'ল 6:35 সো আৰম্ভ হৈছে দিনটো এণ্ড আজি ভাল দিনটা হ'ব আমি যথেষ্ট দূৰ আমি যাম আৰু আচলতে বন্ধ খোলাৰ পাছত আমাৰ বহুত দিনৰ পাছত এটা আচলতে লং ড্ৰাইভ এটা সো ইট উইল বি গুড উই এক্সপেক্ট ইট সো লেটছ গো দিয়কচোন 2000 পেট্ৰল দি বৰলুইত ধাবা পাইছো ডিমো কিবা এটা খাই লওঁ খাই বৈ আমাৰ যাত্ৰা হৈ থাকিব কাৰণ ঘৰত ৰাতিপুৱাৰ পৰা একো খাবলৈ খুৱাই নপঠিয়ালে না আমি কবিৰ সিঙে একদম ঠিক কথা কৈছে আমি কিবা এটা খাই লওঁ লগ পাই তাৰপিছত অলমষ্ট 12 ঘণ্টাৰ পাছত It's 8:30 আৰু অলমষ্ট 12 ঘণ্টামানৰ পাছত খানা খাব লৈছোঁ পেটত কিবা এটা পৰিব অমলেট আহিছে আমাৰ তৰকা আহিছে তৰকা মানে চব্জি আৰু ঘুগুনি চলে ক'বলৈ গ'লে অকণমান থ'বলৈ গ'লে ঘুগুনি ঘুগুনি নহয় এইটো চলে আমি ঘুগুনি খাব লাগিব আৰু ৰুটি আহিব ৰুটি আহিলে অলৰেডি ৰুটিও আহিব দেখাই নাই চ' ইয়াত খাই লওঁ তাৰ পাছত আমি গাড়ীত যাম আৰু এই উইস্কি গ্লাছত পানী খোৱা হ'ব কপিৰাইট লাগি যাব কপিৰাইট আমাৰ খানা হৈ গ'ল অলৰেডি আমাৰ খানা হ'ল পেট চেট একদম পুৰা মজাকে প্ৰথমে পেটটো মানে ভৰি থাকিলে ভাল লাগে আৰু এখন ৰেকমেণ্ড কৰিম আমি ভাল বৰলুইত ধাবা এইটো ডিমৌ আছে ডিমৌৰ তোমাৰ টাউন পাৰ হৈ প্ৰায় 5 কিলোমিটাৰ লাগি আছে তোমাৰ হেৰি লেফ্ট চাইডে গুগল মেপত চালে পাই যাব খালি খানাটো ভাল আছিলে সেই আৰু আমাৰ ৰামানাটো এতিয়াও আছে অলমষ্ট তোমাৰ 40-50 কিলোমিটাৰ অলমষ্ট 50 কিলোমিটাৰমান আছে গৈ দিম একো নাই আমি 10টামান বজাত পাই যামগৈ চ' এইটো নতুনকৈ বনোৱা ৰাস্তা ইয়াৰ স্পীড হৈ আছে 50 অলমষ্ট 60 মই একোৱে কৰা নাই 60ত গৈ আছোঁ আৰামছে কিন্তু নিয়ম মতে এতিয়া বাৰু উঠাই দিলে এইটো যে 2 মাহৰ কাৰণে বাৰু বস্তুটো উঠাই দিছে শুনিছোঁ ঠিক আছে 40 স্পীডত মানে এইটো ৰাস্তাত কেনেকৈ চলাব লাগে এইটো যিখিনি মানুহে নিয়মটো বনাইছে সেইখিনি মানুহে কৈ দিলে ভাল হয় কাৰণ এনেকুৱা এটা ৰাস্তাত 40 স্পীডত চলোৱাটো একদম মানে অসম্ভৱ এটা কথা গতিকে কথাটো এনেকুৱাই আমাৰ স্পীড লিমিটটো অকণমান বাঢ়িব লাগে সেইটো অলপ বিবেচনা কৰিলে ভাল
টি বাট ৰিজৰ্টখন ক'ত আছে আমি নাজানো গৰুৱে আমাক ৱেলকাম কৰিছে ঐ গৰু আকাও কিয় আমি মনোহৰী ৰিজৰ্ট পালোহি আৰু ইয়াত এনভাইৰনমেণ্ট ধুনীয়া আপোনাৰ ইয়াৰফালে যদি চাবলৈ যায় গোটেইখন চাহ বাগানৰ মাজত গোটেই ৰিজৰ্টখন আছে আৰু লগতে এইটো এটা বিল্ডিং ইয়াত মানুহ থাকে এইফালে ডাইনিং ৰেষ্টুৰেণ্ট আছে ভাল লাগিছে অলপ ঠাণ্ডা মুণ্ডা জেগা বৰ বেছি চিঞৰ বাখৰ নাই সেইটো কাৰণে বাট অকণমান কষ্টলি হয় আৰু সেইটো এটা বেলেগ এটা কাহিনী যদি থাকিব আহিব বিচাৰে দেন অলমষ্ট 4,000-5,000 কিজানি ইয়াৰ ৰুম ৰেণ্ট হয় চ' সিমানখিনি কথা বাট থাকিবলৈ বঢ়িয়া হ'ব আৰু ইয়াত দুটামান বস্তু মই ভাল দেখিছোঁ যে হৰ্চ ৰাইডিং কৰিছে হৰ্চ ৰাইডিংটো মই সাধাৰণতে বহুত ৰিজৰ্টত দেখা নাযায় আৰু বাইচাইকেল ৰাইডিং যদি কোনোবাই কৰিব বিচাৰে ইয়াৰ চাহ বাগানৰ মাজে মাজে সেইটো কৰিব পাৰে নেমু টেঙা খাইছোঁ খিউৰে নেমু টেঙা খাইছে নেমু টেঙা জুচ এইটো নেমু টেঙা জুচ অসমীয়াত এইফালে মিনাজী কফি আৰু ইফিয়ে অঁ ইফিৰ বাৰু চিনাকিটো এতিয়ালৈকে হোৱা নাই চিনাকিটো মিনাজে কৰি দিব কোন হয় আমাৰ হ'বলগীয়া মানে আমাৰ নহয় মানে মোৰ হ'বলগীয়া মানুহগৰাকী এয়া লগ কৰিলে তেওঁলোকে লগ কৰিবলৈ আহিছিলে একচুৱেলি ট্ৰিপটো সেইটোৱে আছিলে আচ্ছা আৰু এতিয়া জাষ্ট আমি আহি পেলাই এয়া বহিছোঁ আৰু নাস্তা পানী কৰি পেলাই অলপ ফুৰা মেলা কৰিম জেগা চেগা চাম মই দেখাম বাৰু গোটেই ৰিজৰ্টখন মই আমাৰ ৰাইডাৰ প্ৰভাইডাৰে বাকীখিনি দেখুৱাই থাকিম দেখাই দিব গতিকে আমি এতিয়া অকণমান চফ্ট ড্ৰিংক কিবা কিবি অলপ খাই মেলি লওঁ আৰু এইটো নে পি লওঁ বুলি কয় দেই কি বুলি কয় চুগাৰ কিউব চুগাৰ মই অসমীয়াত চেনিগুটি আচ্ছা এয়া আমাৰ ৰাইডাৰ প্ৰভাইডাৰ এতিয়া চেঞ্জ হৈছে বৰ্তমান আমাৰ ড্ৰাইভাৰ সলনি হৈছে সেইটো কাৰণে অকণমান চলাবলৈ দিয়া হৈছে বাৰু এতিয়া তেওঁ বহুত কষ্ট কৰি পৰিশ্ৰম কৰি ক্লাছকেইটা এটেণ্ড কৰিছিলে তাকে এতিয়া ক্লাছৰ হেৰি হৈছে ঐ আজিৰ দিনটো আমাৰ লাষ্ট ডে বেয়া চেয়া নাপাবা কিয় মই নাৰ্ভাছ কৰিছোঁ অকণমান লাগিছে বাৰু মোৰ একো ভয় নালাগে গাড়ীখনৰ ভিতৰত এনেও নমওঁ লাগিলে কেইদিনমান পৰি থাকিম চ' ইটছ 155 এণ্ড আমি মনোহৰীৰ পৰা গুচি আহিলোঁ সেইকাৰণে আমি নাগা কিটচেন পালোহি আৰু ইয়াত এতিয়া পৰ্ক থালি অৰ্ডাৰ দিছোঁ চিকেন ভেজ থালি চ' খাই বৈ লওঁ ঘৰ পাবগৈ লাগে 7টা বজাৰ আগত একো নাই বাৰু এইটো ইয়াৰ জিম স্কিপ হৈ যাব কিবা ক'বা তাৰ কাৰণে জিম স্কিপ হোৱাৰ কাৰণে কবিতা সিং কোৱা জিমটো স্কিপ হ'বলৈ এতিয়ালৈকে ভবা নাই বাৰু 7:30 হ'লেও যামগৈ আৰু উপায় নাই আৰু ষ্টাৰ্ট কৰিছে চাইন হৈছে এনেকুৱা একো নাই এইটো কাইলৈ যাবগৈ যিহেতু ঘূৰি গতিকে উই আৰ হেভিং এ গুড টাইম হিয়াৰ সস্তীয়া ভ্লগাৰ বেক টু মুম্বাই মানে বেক টু মুম্বাই চ' উই আৰ হেভিং এ গুড টাইম হিয়াৰ আৰু ভাল লাগিছে আকৌ এনেকৈ আকৌ কেতিয়া লগ পোৱা ঠিক নাই মে বি সি ডিচেম্বৰত আহিব চ' সেয়াই আৰু খানা আকৌ দেখাই আছোঁ আমাৰ খানা আহিলে অৱশ্যে আমাৰ আৰম্ভ কৰা দেৰি হৈ গ'ল মানে সোনকাল হৈ গ'ল আমি ৰ'বই নোৱাৰিলোঁ গতিকে দেখুওৱা নহ'লে খানাবোৰ এতিয়া মুখবাং কৰি পেলাই খালি দেই অঁ সেইটো নকৰোঁ বাৰু আমি সেইটো বেয়া কাম বহুত চ' ডিছগাষ্টিং মানে ইয়াত কেইবাটাও দিছে পৰ্ক কেইবাটাও আইটেম আছে পৰ্ক থালি 2-3 বিধমান আইটেম আছে ৰাইচ লৈ লওঁ দি দিয়ক লগত এয়া ধৰিব পৰা নাই কি আছে খালেহে গম পাম বাৰু 6-7 বিধমান আইটেম আছে এইফালে শুকান মাছৰ আছে চাটনি বিলাহীৰ চাটনি আলু পিটিকা অঁ ফটো দি দিম বাৰু মাজতে ভাজি কিয় লাগে নি এইফালে চিকেন হেভিং এ গুড টাইম আমি এতিয়া আহি
চেপন পাইছোঁহি ইটছ 5:35 এণ্ড ইট ৱাজ এ গুড ডে ভাল লাগিলে লগৰখিনিৰ লগত গোটেই দিনটো কটাই সন্মুখত এইফালে ধুনীয়া ছানছেট হৈ আছে ইটছ লুকিং ভেৰি বিউটিফুল একচুৱেলি চ' এনেকুৱা ট্ৰিপ আকৌ কিমান দিনৰ মূৰত আহে নাজানো কাৰণ সেই গোটেই প্ৰচেছটোত মানে 4 মাহৰ মূৰত আমি আচলতে আজি এইটো দিন পাইছোঁগৈ আকৌ কাইলৈ আমাৰ পাছফালে বহি থকা ল'ৰাজন সি মুম্বাই যাবগৈ Oste vlogger will be back to Mumbai. Oste vlogger will be back to Mumbai and then he will come back to Assam in December. So till then, take care, bye bye and Khuda Hafiz.